Zakir Hossain, we want to say that he is individual MLA because he do not development fund for voting. 23-24 কোনো জাকির হোসেন সিদ্ধার কোনো কাম করা নাই, 22-23 কাম কৰা নাই, 23-24 কৰা নাই, 24-25 কোনো কাম কৰা নাই। গতিকে এইটো আমি সন্তুষ্ট নহয় আৰু আমি এইটো আইনৰ মাধ্যমত আমি এতিয়া আইনক কাষ চাপিম। গতিকে তেওঁ এজন অযোগ্য বিধায়ক হয়। মই জানুৱাৰী 30 তাৰিখত ৰাইজৰ অভিযোগ আছিলে, মই পাকা বেতবাৰী একচুৱেলি মোৰ কোনো সপোন নাছিলে, মানুহে বিভিন্নজনে মোক প্ৰশ্ন কৰি থাকিছিলে। পিছত মোক সুধিছিলে যে পাকা বেতবাৰীত কোনো একো খতিয়ান নাই বা তোমাৰ ইয়াতে আমি ৰাইজে বিচাৰিছিলে। মই কৈছোঁ ঠিক আছে, মই চাব লাগিব। সেইকাৰণে মোক এটা অভিযোগ দিছিলে ৰাইজে আৰু এই অভিযোগৰ ভিত্তিত মই ITI কৰিছিলোঁ 30 তাৰিখত জানুৱাৰী 2026 যে বিধায়কৰ পুঁজি যিটো আমাৰ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হোসেন সিদ্ধাৰ তেখেতৰ যিটো বিধায়কৰ পুঁজি, সেই পুঁজিখনৰ বাবদে মই এটা খতিয়ানত তথ্য কৰিছিলোঁ আৰু আজি আমাক আমাৰ উপায়ুক্ত মহোদয়ৰ নেতৃত্বত আজি আমাক দিলে। আজি আমি বৰপেটা জিলা আয়ুক্তৰ পৰা আমি পালোঁ সেইখিনি। এইখিনি আমাক তথ্য যিখিনি দিছে, এই তথ্যত আমি গোটেইখিনি আমি সন্তুষ্ট নহয়। কাৰণ এই কাগজত ইয়াত লিখিছে যে আমি সম্পূৰ্ণৰূপে কাম হৈছে। চাওক, যদিও কাম হৈছে ইয়াতে আমি দেখুৱাইছোঁ, আপোনালোকে কি কৈছে 21-22 টোটেল কাম কৰিছে বুলি 54টা কাম কৰিছে বুলি তেখেতে কৈছে। কিন্তু 54টা কামত আপোনালোকে 99,07,000 চামথিং 7,000 এনেকুৱা হৈছে, মানে 7 লাখ হৈছে আৰু কি। তো 1 কোটি টকা হ'ব লাগিছিল, হোৱা নাই তেখেতে কৈছে। তাৰপিছত কৈছে আপোনালোকে মোক দিছোঁ 23-24 কৈছে 51টা কাম হৈছে, 94.5 লাখ টকাৰ কাম কৰিছে বুলি কৈছে। তাৰপিছত 24-25 23-24 কৈছে 79,76,000। তাৰপিছত কৈছে 24-25 কৈছে 99,07,000। তাৰপিছত কৈছে 25-26 99 লাখ টকাৰ কথা উল্লেখ কৰিছে। কিন্তু মোৰ কথাটো হৈছে, মই এইটোতে আমি সন্তুষ্ট এইকাৰণে হোৱা নাই, 23-24 কোনো জাকিৰ হোসেন সিদ্ধাৰ কোনো কাম কৰা নাই, 22-23 কাম কৰা নাই, 23-24 কৰা নাই, 24-25 কোনো কাম কৰা নাই। গতিকে এইটো আমি সন্তুষ্ট নহয় আৰু আমি এইটো আইনৰ মাধ্যমত আমি এতিয়া আইনৰ কাষ চাপিম। যিহেতু আমি আজি খতিয়ান দিছে আমাক, যদি অফিচাৰবিলাক আমাক জিলাৰ পৰা যদি আমি যি পাইছোঁ, এইটো লৈ আমি এতিয়া আইনৰ মাধ্যমত যাম। আমি 2-1 দিনত আপোনালোকে ৰেজাল্ট পাব এই ইয়াৰ খতিয়ান আমি কেনেকৈ ওলাব লাগে। তেওঁ কাম নকৰাকৈ 23-24 কেনেকৈ কাম কৰিলে, 22-23 কাম কেনেকৈ কৰিলে, এই বস্তুটো আমি তদন্ত কৰিম। আৰু যিখিনি কাম স্কিম কৰিছে বুলি কৈছে, এই স্কিমখিনি আমি তদন্ত কৰিম যে কিমানটা কাম কৰিছে, কিমানটা কাম কৰা নাই। কাৰণ আমাক ইয়াত লিখি দিছে, চাৰ্টিফাই কপি দিছে, এই কামটো ফিল্ডত হৈছে নে নহয়। যদি হোৱা নাই, মই জনামতে হোৱা নাই। গতিকে সেইটো আমি স্পষ্টভাৱে ইয়াত বুজা গৈছে, জাকিৰ হোসেন উই ৱান্ট টু সে ডেট হি ইজ individual MLA বিকজ হি ডু নট ডেভেলপমেণ্ট ফাণ্ড ফৰ ভোটিং। গতিকে তেওঁ এজন অযোগ্য বিধায়ক হয়। এইটো কথা, কাৰণ 23-24 কাম কৰা নাই, তেওঁ কেনেকৈ তেওঁ ইয়াত ৰেপৰ্ট দিব পাৰিলে। গতিকে এইটো আমাৰ সন্দেহ হৈছে, আমি তদন্ত কৰিম। তদন্তৰ পিছত আমি আইনত যি ব্যৱস্থা ল'ব লাগে আমি ল'বলৈ সাজু হৈছোঁ। যি হয় হ'ব, তাৰপিছত ইলেকশ্যন কি হয় এইটো পিছৰ কথা। চাওক, মইতো যিহেতু আমি জালুকবাৰী খেলিম, প্ৰয়োজন হ'লে ইয়াতে ৰাইজৰ অভিযোগ আছে, প্ৰয়োজন হ'লে মই পাকাবাদবাৰীও খেলিম, এইটো পিছৰ কথা। কিন্তু পাকাবাদী আমি বেলেগে কেণ্ডিডেট আমি থিয় কৰাই ৰাখিছোঁ। যদি মই নেখেলোঁ তো বেলেগে খেলিবই এজন। চুকুৱেলি ফালৰ পৰা অলৰেডি 4-5টা কেণ্ডিডেট ইতিমধ্যে ফিক্স কৰিছোঁ। আপোনালোকে প'ষ্ট এটা দিছোঁ, যিহেতু আমি পাকা বেতবাৰী সৃজন গেৰাম ৰেজল কৰিমৰ বিৰুদ্ধে আমি বাট চাই আছিলোঁ, তেখেতেও দিম। তাৰপিছত আমাৰ বিচিং জৰুৱা ইতিমধ্যে আমাৰ জিয়াবুৰ ৰহমান তেখেতো আমি থিয় কৰাইছোঁ, পৰ্বত জোৰা। তাৰপিছত আমিতো নিজে জালুকবাৰী আছোঁই। তাৰপিছত আমাৰ ভৱানীপুৰ আমাৰ সিহঁতে আমাৰ মিতা সিহঁতো থাকিব বুলি তেওঁ কৈছে। তাৰপিছত ধৰক আমাৰ ৰঙানদী, তাৰপিছত বিহপুৰীয়া, চমৰীয়া, জলেশ্বৰ, এইবিলাকত আমি কেণ্ডিডেটৰ কাৰণে মাথা মাৰিছোঁ। বিন্দাকান্দি, চামাগুৰি, এইবিলাকৰ কাৰণে লাহৰিঘাট, এইবিলাকক আমি মাথা মাৰি আছোঁ। এইটো পিছত দেখা যাব। কিন্তু আজিৰ যিটো তথ্য আছিল, আমি জাকিৰ হোসেনৰ যি আদিয়ে তথ্য দিলে, এইটো আমি সন্তুষ্ট নহয়। আমি আইনত এতিয়া কাষ চাপিম।